উঠিব হোৱাই নাই হা গাঁৱৰ মানুহ গৈ চহৰ পালেগে তই শুইয়ে থাক এই ৰবাচোন মা অকমান শুই লওঁ কালি ৰাতি এছাইনমেণ্ট কৰি থাকোঁতে দেৰিয়ে হ'ল তই এছাইনমেণ্ট কৰিছিলি নে মোবাইল টিপিছিলি ৰাতিটো মানে কুম্ভকৰ্ণও নুকুৱে তোৰ নিচিনা সেই 10টাই বাজিব হ'ল তাই টোপনি ভাগাই নাই এতিয়ালৈকে মুখ হাত ধুই কৰি একদম কিতাপ লগে যা পৰীক্ষালৈ আৰু বেছি দিন নাই যা পঢ়িম নহয় তোমাৰ পৰা মানে একদম শান্তি নাই আৰু দেই বেটিৰ পঢ়া কথা ক'লে খং উঠে একদম যা টেবুল পঢ়গে যা কিতাপ পিছতেই পঢ়িম ৰ ৰিলছ এটাকে বনাই লওঁ ইনষ্টাত ট্ৰেন্ডিঙত চলি আছে দেই এটোকে বনাই লওঁ ৰ তই পঢ়িব লাগে নে মোবাইলত হে ভাজ ভাঙতি দি থাকিব লাগে এই মোবাইলটোৱে মানে খাই দিছে আৰু ল'ৰা ছোৱালী দেই তোৰ পৰীক্ষাত সেই মোবাইলটো বিষয় আহিব নে তোৰ কিতাপত কি আছে সেয়া আহিব তুমি কি বুজিবা মা ইনষ্টাত ৰীল বনাই কিমান মানুহ পপুলাৰ হৈ আছে চাবাচোন তুমি মোকো এদিন নিউজত দেখিবা জানা তোক টিভিত এদিন দেখুৱালে তোৰ পেট ভৰিব নে তই পঢ়ি শুনি ভাল চাকৰি এটা কৰিলে তোৰ পেট ভৰিব তই কচোন টিভিত ওলাবি তেতিয়া সুধিব সাংবাদিকে বোলে মইনা তুমি কিহলৈকে পঢ়া তেতিয়া কবি তই মই মেট্ৰিক ফেইল কৰিলো নহয় তেতিয়া আৰু পপুলাৰ হৈ যাবি তোমাক আৰু বুজাই নোৱাৰি এতিয়া যোৱাচোন যোৱা মোক ভালকে ভিডিঅ' এটা বনাই ল'ব দিয়া যোৱা বাপে আহক আজি চব কথা কম মই মম কৈ কৈ বেছি মূৰৰ ওপৰত উঠিছে এনেকে মেকআপ চেকআপ নকৰাকে ভিডিঅ' চিডিঅ' বনালে লাইক চাইক নাহেচোন ৰ আজি মেকআপ অকণকে কৈ লওঁ মেকআপটোতো মই কৰিব নাজানো ৰ ইউটিউবতে চাই লওঁ কেনেকৈ কৰে মুখখন প্ৰথমতে ক্লিন কৰি ল'ব মই এল'ভেৰাৰ মইশ্চাৰাইজাৰ লৈছোঁ আপোনালোকে যিকোনো মইশ্চাৰাইজাৰ ইউজ কৰিব পাৰে এইটো ফাউণ্ডেশ্যন ইউজ কৰিব হায়াৰ লেভেলৰ কাৰণে আপোনালোকে এইটো ইউজ কৰিব পাৰে দৰ্জা খিৰিকি মেলি মানুহ কলে গলা খুইদ এফেনে গৈছো ৰব মই বোলো দৰ্জা খিৰিকি মেলি মানুহজনীনো কলে গ'ল সেই কাপোৰ মেলিবলৈ গৈছিলো বাৰু এতিয়া বহি নাথাকো কৃষ্ণ সেই কাইলৈ নাতিটো গৈ চুৱনি সকাম অকণ পাতিছো সোনকালে পাক এটা মাৰিবা এই পাক মানে পাক পানীৰ ব্যৱস্থাটো কি কৰিছেনো এই পায়স অকণ খুৱাম বুলি ভাবিছো এই চাহৰ লগত পুৰিকে খুৱাম বেলনাখন লৈ সোনকালে যাবাচোন দেই যাম দিয়ক এই পায়স বুলি কওঁতেই মনত পৰিছে গাখীৰ আছেনে বাৰু তোমালোকৰ ইয়া ক'ৰপৰা দিওঁ গাখীৰ আমাৰ গৰু পোৱালিটোৱে পিয়নচৰ এসপ্তাহ মানে হ'ল নহয় এই ছোৱালীজনীয়ে খোৱাৰ কাৰণে অকণমানেই বৰুৱানীহঁতৰ পৰা চুকনি লগাই লৈছো আৰু গাখীৰ নেপালেও মই সেই বৰুৱানী ঘৰত নেযাওঁ দেই লাগিলে আমুল গাখীৰৰ পেকেটে পেকেটেই খালি কিয় দুইজনীয়ে কাজিয়া লগাৰ পৰা ভাল হোৱা নাই যেন পাইছো এৰা মই তাইৰ লগত ভাল হ'ম যিখিনি ব্যৱহাৰ মোক কৰি থৈছে মই আকৌ মকামিলা হ'ল বুলিহে ভাবিছিলো হুঁচৰি গোৱাৰ পইচা হিচাপ লওঁতে তাই মোলে মুনা দলি মাৰি দিছে আৰু সেই মানুহজনীৰ লগত মই মকামিলা হ'ম চাবা গোৱা পা লৈ আঁঠু কাঢ়ি মোৰ ওচৰত ক্ষমা খুজিব লাগিব চাবাচোন তুমি মাজনী মা কাছানে মই গৈয়ে থাকো দিয়া এতিয়া কিছুমানৰ মুখ দেখিলো যেতিয়া আৰু আজি দিনটো কি হয় ঠিক নাই কি হ'ল আজি হবলা গাখীৰ আনিবলৈ পাহৰিলাই
জামকে যাবলৈ সময় পোৱা নাই ৰাতিপুৱাৰ পৰা আমাৰ এইজনী পা একদম ঘৰৰ পৰা ওলাব নোৱাৰি বুইছে এতিয়া খোৱাৰ পৰা উঠা থৈ আহিছোহে তাইক কথকে কি লগাই থৈ গ'ল মোৰ কথা তেনেকে লগোৱা নাই মানে কেনেকেনো লগাই থৈ গ'ল নাতিনীয়েক চুৱনি সকাম অকণ পাতিছিলে তাকে মাতিবলৈ আহিছিলে চুৰুনি ঘৰত আকৌ চুৱনি সকাম পাতিছে ডাং কাটিজনী ভাল হোৱাই নাই ন দুইজনী তাই লগত আৰু মই জিন্দেগীও ভাল নহওঁ বহক সি আহক গাখীৰকণ আনিলে যেতিয়া চাহ একাপো খাই যাব আহক নেখাওঁ চাহ এই চবৰ মুখ দেখিয়ে মোৰ পেট ভৰিছে আপোনাকতো তেন্তে সকামলৈ নামাতিবই চাগে থোৱাহে তেওঁ ঘৰতে মই খাবলৈ নেপায়হে মৰিছো তাকে দিয়া এই গাখীৰকণ অজৰাই গ্লাছটো দিয়া লৈয়ে যাওঁ একেবাৰে ৰ'ব আহিছো এই মাজনীক পঠিয়াই দিবাচোন আমাৰ ঘৰলৈ আম কেইটামান পাৰি থৈছো লৈ আহিব হ'ব মাজনী এইবিলাক মুখত কি কৰি লৈছ মেকআপ ইউটিউবৰ পৰা চাই কৈছো হে হৰি মই এইবিলাক দেখা আগতে মই নগলো কিয় শুনিছিলো মেকআপে বোলে বান্ধৰীকো সুন্দৰী কয় আমাৰ দেখোন এই বান্ধৰীজনীক ডবল বান্ধৰী কৰি দিলে